গাইজ আজি পুনৰ 31st লৈ ঘূৰি যাব খুজিছোঁ আসলতে মই 2022 চনটো পাহৰিব পৰা নাই ভাবিলোঁ আপোনালোককো মনত পেলাই দিওঁ আমি যে 2022 চনটো এৰি থৈ আহিছোঁ আসল কথা ক'বলৈ গ'লে মই 2022 31st বৰপেটাত গৈছিলোঁ আৰু বৰপেটাৰ মানে কিছু মানে মই কেপচাৰ কৰিছিলোঁ তাকে মানে ভিডিও এটা বনাইছিলোঁ দিও বুলি দিব পৰা নাছিলোঁ এতিয়া ৰিকুৱেষ্ট আহি আছে মই কোড ক্লিক কৰি থৈ দিছিলোঁ হেইটো বিচাৰি পোৱা নাছিলোঁ সো ফাইনালি আজি বিচাৰি পালোঁ ভাবিলোঁ ভিডিওটো আপলোড কৰি দিওঁ আৰু তাৰ আগতে আপোনালোকক জনাই দিওঁ যে মোৰ আগৰে এইটো ভিডিও আছিলে 31st হেইটোকে দিবলৈ গৈ আছোঁ সো ভিডিওটো চাই মৰম দিব বুলি আশা থাকিল everyone নতুন এটা ভিডিওলৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আমাৰ সাইক্লিছ এয়া মুখ ফুলাই বহি আছে মাকৰ লগত ফুৰিব যায় মই লৈ নাযাওঁ এইয়া সাইক্লিছ মুখখন ফুলাই বহি আছে এইয়া মুখখন ফুলাই বহি আছে কিয় খং উঠিছে মোৰ নননৰ কিবা এটা মানে অপাৰেশ্যন হৈছে এইটো কাৰণত মই মেডিকেলত খবৰ ল'ব যাম তাকটো আৰু নিব নোৱাৰোঁ হিও মোৰ লগত এতিয়া যাব ওলাইছে এইটো কাৰণত মুখ ফুলাই বহি আছে হিও যাব হেনো মোৰ লগত হি মুনু আইতাকৰ লগত থাকিবা ন দেউতা মুনু আইতাৰ লগত থাকিবা ন মুনু আইতাৰ লগত মুনু আইতাৰ লগত থাকিবা ন কিয় তুমি কিয় কৈ আহিছিলা মুনু আইতাৰ লগত থাকিম বুলি এখানে হইছে মোর ঘর বাই বাই নাকানিবা বাই বাই নাকানে মই বল লৈ আহিম হ'ব নাকানে দেউতা হা চুম এটা খাওঁ হা বাই বাই নাকানিবা এইখনে হৈছে মোৰ মাৰ ঘৰ অৰ্থাৎ মোৰ নিজৰ ঘৰ এইখনে আমাৰ হাতী ডলা হাতী আৰু এই পিনে হোৱা হিটো দেখিছে যে দূৰত এলপি স্কুল সেই স্কুলটোতে আমি পঢ়িছিলোঁ আৰু এইখন আমাৰ পুৰণ ঘৰ আছিলে আমি কাখত উঠি গৈছোঁ আগত ইয়াতে আছিলোঁ আৰু অজিত আহি পালে গাড়ী লৈ এতিয়া যামগৈ আমি মেডিকেলৰ ফালে আৰু পাৰিলে আপোনালোকক বৰপেটাৰ মেডিকেলখন দেখাম গাড়ীত উঠি ল'লোঁ আৰু আমাৰ ঘৰৰ সন্মুখেদি গ'লোঁ বজাৰ পাৰ হ'লোঁ এইখনেই আমাৰ বৰপেটা চহৰখন দেখিবলৈও কম ধুনীয়া নহয় দেই বহুত ধুনীয়া হয় আৰু এতিয়া আমি মেডিকেলৰ ৰাস্তাটো ধৰিলোঁ সিধা গ'লে মেডিকেল আমি আহি পালোঁ এইখন বৰপেটাৰ মেডিকেলখন হয় ফকৰুদ্দিন আলিয়া মেডিকেল কলেজ ইয়াৰ ভিতৰলৈকে গাড়ী লৈ যাব পাৰি ৰাইট সাইডে এইখন কেঞ্চাৰ হস্পিটালখন হয় আৰু আমি গৈ আছোঁ যে পোনে এইখন মেইন হস্পিটালখন হয় আৰু লেফট সাইডে আপোনাৰ কলেজখন আছে আমি কলেজৰ ফালে নাযাওঁ আমি মেইন মেডিকেলখনত সোমাই যাম আৰু গাড়ী পাৰ্ক কৰি তাত আমি নননজনীৰ খবৰটো লৈ আহিম আমি মেডিকেল আহি পালোঁ কিন্তু ইয়াত গাড়ী পাৰ্ক কৰিবলৈ আমাৰ মানে ঠাই নাই আৰু ইমান মানে গাড়ী থোৱা ঠাইৰ অভাৱ চাৰিওপিনে পাৰ্কিঙৰ ব্যৱস্থা কৰিছে কিন্তু গাড়ী থ'বলৈ ঠাই নাই ইমান মানুহ আপুনি য'তেই নাযাওক কিয় ততেই মানুহ কেৱল মানুহ লগ পাবই এইপিনেও ন' পাৰ্কিং লগাই থৈ দিলে আমি ঘূৰি আহি পালোঁ ল'ৰাই এতিয়াও মুখখন মেলিয়ে আছে ৰাতিলৈ সৰুকৈ খানাৰ আয়োজন এটা কৰা হ'ল আমি যিহেতু
31st আহি পালোঁ আৰু বিহুত নাহোঁ বুলি ক'লোঁ। সেইটো কাৰণত অজিতে খানা এখন পাতি দিলে। এতিয়া অজিতে এই ছাগলীৰ মাংসখন বহাইছে। মানে স্পেচিয়েল হয় অজিত ছাগলী মাংসৰ, বহুত ধুনীয়া বনায়, টেষ্টি হয়। আৰু ভিনদেউ কাষত বহি একেবাৰে লেকচাৰ দি আছে আৰু এনেকৈ বহি আছে। আমাৰ অজিতৰ বন্ধুহঁতকো খাবলৈ মতা হৈছিলে, গতিকে এনেকৈ আমি খানাখন পাতিছিলোঁ। এইটো বৌটো হয়, এফালে মাছৰ আঞ্জাৰ কাৰণে এনেকৈ বহোৱা হৈছে আৰু আনফালে গেছত অজিতে মাংস বহাই আছে আৰু আমাৰ এই ল'ৰা মোবাইল, আজিকালিতো মোবাইল বুলি ক'লে একো নাই আৰু ব্যস্ত হৈ থাকে। আৰু মই পাকঘৰৰ কামখিনি কৰি আছিলোঁ। অৱশ্যে ভিনদেউ লেকচাৰ মাৰা বুলি ক'ব নোৱাৰি। ভিনদেউ বেঙেনাৰ মাছৰ মূৰ বনাইছে, আপোনালোকক দেখাম। এই যে আমাৰ ভাতিজা ল'ৰা হয়, দাদাৰ ল'ৰা, আৰু এইখন ভিনদেউৱে বনাইছে বেঙেনা মাছৰ মূৰ, খাবলৈ বহুত টেষ্টি হৈছিলে। এইখন বিলাহী দি মাছ। তাৰপিছত এয়া যিটো মাংস বহাই আছে, আপোনালোকক অলৰেডি দেখুৱাইছোৱে। এনেদৰে আমাৰ খানাখন পতা হৈছিলে। গতিকে আমি 31st এইদৰে উপভোগ কৰিলোঁ। বাই বাই।